আজি ৰঞ্জিত বসুমতাৰীক মানে কি কয় অৰ্থহীন ভিত্তিহীন এজন মানে অলাগতিয়াল কথা ৰঞ্জিত বসুমতাৰী এজন শিক্ষিত ব্যক্তি হিচাপে তেনেকুৱা ধৰণৰ কথা কৈ পেলাই তেখেতে নিজকে মানে জনমানসত এজন মানে কি কয় এইবিলাক মানে জ্ঞানী ব্যক্তি বুলি আজি আমি সঁচাকে সেইটোকে ক'ব লাগিব যে কচুগাঁও সমষ্টিৰ উত্তৰ দক্ষিণ পূব পশ্চিম প্ৰত্যেকখন গাঁৱত মই ঘূৰি ঘূৰি মিটিং কৰি আছোঁ সকলো জাতি জনগোষ্ঠীৰ গাঁৱে গাঁৱে সোমাই ৰাইজৰ লগত মই আগন্তুক BTC ইলেকশ্যনৰ সম্পৰ্কে কথা পাতি আছোঁ আৰু প্ৰত্যেক জাতি জনগোষ্ঠীৰ প্ৰত্যেক শ্ৰেণীৰ মানুহবিলাকে স্পষ্টভাৱে তেখেতসকলে মত পোষণ কৰিছে আগন্তুক BTC ইলেকশ্যনত তেখেতসকলে আমাৰ BPF দলটোকে চৰকাৰত আনিবৰ কাৰণে BPF দলৰ প্ৰাৰ্থীজনকে ভোটদান কৰি পেলাই জিকাই দিবৰ কাৰণে তেওঁলোকে মানে কাম কৰিব গতিকে আজি ঠিক তেনেদৰে আমাৰ নৰ্থ গংগিয়া প্ৰাইমাৰী BPFৰ যেটো মানে অধীনত থকা গাঁওবিলাকৰ পৰা আজি BPFৰ আমাৰ মিটিংখনত UPPL দল আৰু BJP দলৰ ভালেখিনি সাপোৰ্টাৰবিলাকে নিজৰ নিজৰ দল ত্যাগ কৰি তেওঁলোকে BPF দলত সামিল হৈছে আৰু তেনেকুৱা ধৰণৰ বহু সামিল হ'ব লগা যোগদান কৰিব লগা আকৌ আছে এই অঞ্চলত মানে কি কয় UPPL দলৰ যথেষ্ট মানে ভেটি আছিলে কিন্তু এতিয়া UPPL দলৰ যেটো ভেটি সেইটো ওচন হৈ গ'ল এতিয়া এটা গাঁৱত এজনো তেনেকুৱা UPPL দলৰ সাপোৰ্টাৰ নথকা গাঁও ভালেখিনি আপোনালোকে এই অঞ্চলত দেখা পাব য'ত নেকি আগত BPF দলৰ তেনেকুৱা ষ্ট্ৰং মানে সাপোৰ্টাৰ বা তেনেকুৱা এটা বেছ নাছিল কিন্তু এতিয়া পৰিৱৰ্তন আমাৰ হাগ্ৰামা মহিলাৰ দ্বাৰাই BTCত আনিবৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ অঞ্চলৰ ৰাইজে চিন্তা চৰ্চা কৰিছে সিদ্ধান্ত লৈছে এই হিচাপে ইয়াতো আমাৰ নৰ্থ গংগিয়া অঞ্চলৰ UPPL আৰু BJP কৰা মানুহবিলাকৰ মাজতো এটা ঢৌ আহিছে যে BJP কৰি একো লাভ নাই UPPL কৰি একো লাভ নাই তেওঁলোকে জিকিব নোৱাৰে গতিকে জিকা কেণ্ডিডেট আৰু জিকা দলৰ লগত জনে নেকি চৰকাৰ বনাবলৈ গৈ আছে এওঁলোকৰ লগত একেলগে থাকি পেলাই আমিও এতিয়াৰ পৰাই কাম কৰাটো মানে ভাল হ'ব বুলি তেওঁলোকে আমাৰ দলত আহিছে যোগদান কৰিছে আৰু যোগদানৰ কাৰ্য সেইটো চলি থাকিব আজি ইয়াত আমি 45 জন UPPL আৰু BJPৰ পৰা নতুনকৈ আহি যোগদান কৰাটো ৰিচিভ কৰিছোঁ তেখেতসকলক স্বাগতম জনাইছোঁ আৰু তেনেকৈ বহুত আকৌ যোগাযোগত আছে তেনেকুৱা বহুত আকৌ যোগদান কৰিব গতিকে এইটো প্ৰক্ৰিয়া চলি থাকিব ধৰি লওক আপুনি কৈছে যে UPPLৰ ভেটি আছিলে কিন্তু এতিয়া খহনীয়া হৈছে কি কাৰণত এনেকুৱা ধৰণৰ হ'ল চাওক মানে UPPL দল এছ এ হ'ল তেওঁলোকে যেনেকুৱা ধৰণৰ ৰাজ্যক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যোৱা BTC ইলেকশ্যনৰ আগে ঘৰে ঘৰে চাকৰি দিয়া ওৱান ভোট ওৱান জব ঠিক তেনেদৰে মহিলাবিলাকক আমাৰ সেল্ফ হেল্প গ্ৰুপৰ নামত ৭৫,০০০ কৰি পইচা দিয়াৰ কাৰণে যিখিনি প্ৰতিশ্ৰুতি আৰু অঞ্চলৰ আন্তঃগাঁথনি নিৰ্মাণৰ পৰা আৰম্ভ কৰি যোগাযোগৰ ব্যৱস্থা যিবিলাক উন্নত কৰিবৰ কাৰণে তেওঁলোকে এটা পৰিকল্পনা সহকাৰে কাম কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে ক'বলৈ গ'লে আজি আমাৰ UPPLৰ নেতৃত্বাধীন চৰকাৰৰ আমোলত এটাও এইবিলাক পূৰণ হোৱাটো দেখিবলৈ পোৱা নাই ৰাইজে বহুত সজাগ হৈছে ৰাইজে কোনে কেনেকুৱা ধৰণৰ শাসন চলাইছে কেনেকুৱা ধৰণৰ শাসনৰ গাদীত থাকি পেলাই কাম কৰিছে ইয়াৰ ওপৰত পৰ্যবেক্ষণ কৰি থাকে আৰু হেকত তেখেতসকলৰ এটাই মানে মত আজি দেখিবলৈ মই পাইছোঁ বা আমি পাইছোঁ যে 40টা সমষ্টিত এতিয়া যিমান BTCৰ জনগণও আছে তেওঁলোকে UPPLৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰতি মহভংগ হৈছে আৰু তেওঁলোকৰ চৰকাৰৰ প্ৰতি আস্থা বিশ্বাস হেৰুৱাইছে গতিকে নিজৰ আস্থা হেৰুৱাই যোৱা দলৰ প্ৰতি তেখেতসকলে কেতিয়াও ছাপোৰ্ট দিব নোখোজে এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BPFৰ চৰকাৰ আনাৰ দ্বাৰা দি BTCৰ উন্নয়নৰহে কাম কৰিব লাগিব ৰাজনীতি কৰাৰ নামত মিনিংলেছ এটা একো ফল নোপোৱা ৰাজনীতি কৰি পেলাই সময় জীৱন ইয়াৰ মানে ৰিচোৰ্চেছ নষ্ট কৰি ল'বলৈ ৰাইজে আগ্ৰহী নহয় গতিকে ৰাজনীতি কৰাৰ নামত সফলতাটো ৰাইজে বিচাৰিছে ৰাজনীতিৰ জৰিয়তে নিজৰ আৰু সমাজৰ উন্নয়ন হোৱাটো বিচাৰিছে ৰাষ্ট্ৰ নিৰ্মাণৰ কাম যাতে মানে ৰাজনীতি দলত থাকি পেলাই কৰিব পৰা যায় এইবিলাক ৰাইজে
BPFৰ দ্বাৰাদিহে সম্ভৱ হ'ব বুলি ভাবি পেলাই এই মুহূৰ্তত এতিয়া UPPL দলটো ত্যাগ কৰিছে, BJP দলটো ত্যাগ কৰিছে আৰু তেওঁলোকৰ ভেটি কহি গৈছে আৰু BPFৰ শক্তি বাঢ়ি গৈছে। এই হিচাপে এতিয়া BPF দল সবচে শক্তিশালী চৰকাৰ গঠন কৰিব পৰা PTC অঞ্চলৰ ৰাজ্যৰ দল হৈ গ'ল। ধৰি লওক এতিয়া ৰঞ্জিত বসুমতাৰী আছে, তেখেতে এটা কৈছে জাম্বাৰ দল বুলি কৈছে BPF এটা নিজৰ আজিৰ দিনত এনেকুৱা ধৰণৰ ধৰি লওক বাক্য চাওক, BPF দলটো জাম্বা বুলি কোৱাৰ লগে লগে অকল হাগ্ৰামাক হৈছে বুলি ধৰি ল'লে নহ'ব। BPF দলৰ লাখ লাখ ছাপৰ্টাৰ ৰাইজ আছে, লাখ লাখ তেনেকুৱা ধৰণৰ শুভাকাংক্ষীসকল আছে, যিসকল আজি কোনোবা লেকচাৰৰ পৰা, যিসকল কোনোবা প্ৰফেচাৰ কৰা, যিসকল কোনোবা মানে SS অফিচাৰ হোৱা, যিসকল কোনোবা IPS অফিচাৰ হোৱা, এইবিলাক কি গোটেইবিলাক জাম্বা হয় নেকি? তেখেতসকলকো জাম্বা বুলি ক'ব বিচাৰিছে নেকি? আৰু ৰঞ্জিত বসুমতাৰী তেওঁ যে চালাক, ইয়াৰ চালাকৰ কোৱালিফিকেশ্যন কোনে কোনটো ইউনিভাৰ্চিটিৰ পৰা তেওঁ লৈছিলে আৰু তেনেকুৱা ধৰণৰ কোনটো ইউনিভাৰ্চিটিত আছে যে চালাক বুলি এটা চাৰ্টিফিকেট দিয়া? এই ধৰণৰ কোনটো ইউনিভাৰ্চিটি, কোনটো কলেজ ক'ত আছে? এইবিলাক ইনষ্টিটিউশ্যন ক'ত আছে? ৰঞ্জিত বসুমতাৰী এজন শিক্ষিত ব্যক্তি হিচাপে তেনেকুৱা ধৰণৰ কথা কৈ পেলাই তেখেতে নিজকে মানে জনমানসত এজন মানে কি কয় এইবিলাক মানে জ্ঞানী ব্যক্তি বুলি ৰাইজে যিটো ভাবিছিল, সি যে এজন জ্ঞানী ব্যক্তি নহয় সেইটো নিজে প্ৰমাণ কৰি ল'ব নালাগে। আৰু ৰঞ্জিত বসুমতাৰীয়ে ক'ত কেতিয়া কেনেকুৱা ধৰণৰ কথা কয় সেইবিলাক ৰাইজে কিন্তু আজিৰ কথা নহয়, বহু দিনৰ পৰাই অবজাৰ্ভ কৰি আহিছে। সেই নেতাজন আচলতে নেতাৰ যিটো কোৱালিটি, নেতাৰ যিটো মানে কি কয় ষ্টেটাছ, যথেষ্ট তেখেতে লাঘৱ কৰিছে। এজন নেতা হিচাপে যেনেকুৱা ধৰণৰ নিজৰ পজিশ্যন, ষ্টেটাছ আৰু কোৱালিটি মেইনটেইন কৰি শ্ব' কৰিব লাগে ৱাৰ্কাৰ আৰু ৰাইজৰ মাজত, সমাজৰ মাজত, সেইটো তেখেতে মেইনটেইন কৰিব নোৱাৰাটো তেখেতৰ নিজৰ কাৰণেহে মাইনাছ হৈ আছে। আজি ৰঞ্জিত বসুমতাৰীক মানে কি কয় অৰ্থহীন, ভিত্তিহীন এজন মানে অলাগতিয়াল কথা কোৱা বুলি মানুহবিলাকে তেখেতক আজি আখ্যা দিব বিচাৰে। গতিকে ৰঞ্জিত বসুমতাৰীৰ কথাটো লৈ পেলাই ইয়াত একো মানে চিন্তা কৰিব লগাও নাই, একো ভাবিব লগাও কথা নাই আৰু তেখেতৰ কথাৰ কোনো ওজন নাই। ৰাইজে একো গুৰুত্ব নিদিয়ে। য'ত ৰাইজে নেকি গুৰুত্ব নিদিয়ে তাত আপুনি ইয়াত মনোযোগ দি পেলাই শুনাৰ কি দৰকাৰটো আছে?